হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আপোনালোকে গমেই পাইছে বৰ্তমান ঠায়ে ঠায়ে ৰাস উৎসৱ উদযাপন হৈছে। ৰাস ভাওনা ইত্যাদিবোৰ অনুষ্ঠান আৰম্ভ হৈছে আৰু ভালেই হৈছে, কাৰণ অসমীয়া সংস্কৃতিত তেওঁলোকে এইবিলাকেই মানে আগ ধৰি আছে, ৰাস ভাওনাবিলাকে। তো আজি আমি যাম গছৰগুৰি। আমাক নিমন্ত্ৰণ আছে, ভাত খোৱা নিমন্ত্ৰণ যেনিবা। ৰাতি হ'লতো, ৰাতি তাত ৰাস আছে, ৰাস চাম আমি। লগৰজনৰ ভনীয়েকে কৃষ্ণ ভাও লৈছে, তো সেইটো কাৰণে আমাক ভাত খোৱা নিমন্ত্ৰণ দিছে আৰু ৰাসো আমি উদযাপন কৰিম, ৰাস চাম। তো ব'লক দেৰি নকৰোঁ, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান আমি উপস্থিত আছোঁ গছৰগুৰিত। নয়নবাৰ ঘৰত নয়নে মাতিছে, তাৰ ভনীয়েকে আজি কৃষ্ণ নাচিব ইমান ডাঙৰ মঞ্চ এটাত। আহিলোঁ আমি, ব'লকচোন আমি এতিয়া কৃষ্ণৰ লগত কথা পাতোঁ। তোমাৰ কেনেকুৱা লাগিছে ইমান ডাঙৰ মঞ্চ এটাত তুমি আজি কৃষ্ণ ভাও লৈছা? ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে। তুমি আগতে কৰিছানে এনেকুৱা ভাও? নাই, আগতে এনেকুৱা কৰা নাই। ঠিকে আছে, তোমাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালকৈ তুমি কৃষ্ণ ভাওটো প্ৰদৰ্শন কৰা সকলোৰে আগত। ঠিক আছে, ধন্যবাদ। জল করে দিয়ে কৃষ্ণ